নমস্কাৰ মোৰ মৰমৰ বৃষভ ৰাশিৰ ব্যক্তিসকল মই বৈদিক এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মা মই মাষ্টাৰ ডিগ্ৰী কৰিছো এষ্ট্ৰলজিত আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ ভিডিঅ' বৃষভ ৰাশিৰ ব্যক্তিসকলৰ জন্মৰ পৰা মৃত্যুলৈকে যি যাত্ৰা জন্মৰ পৰা মৃত্যুলৈকে সকলো কথা মই আজি এই ভিডিঅ'টোত ক'ম সকলো কথা একেবাৰে সকলো কথা যি কথা আপুনি কেতিয়াবা না শুনিছিল না দেখিছিল গতিকে ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে নিশ্চয়কৈ চাব যেতিয়া আপুনি জন্ম হৈছিল কি ৰাশিত জন্ম হৈছিল আপোনাৰ বৃষভ ৰাশিত আপুনি এবাৰো এনেধৰণে ভাবি চাইছেনে যে অলপ যদি ইফাল সিফাল হৈ গ'লহেঁতেন তেতিয়া আপোনাৰ ৰাশিটো বদলি গ'লহেঁতেন অলপ ইফাল সিফাল হৈ গ'লে আপুনি বেলেগ ৰাশিত জন্মগ্ৰহণ কৰিলেহেঁতেন কিন্তু আপুনি সেই সময়তে জন্মগ্ৰহণ কৰিলে যি সময়ত আপুনি বৃষভ ৰাশিৰ গুণ লৈ জন্মগ্ৰহণ কৰিলে অৰ্থাৎ আপোনাৰ তাত আহি গ'ল বৃষভ ৰাশিৰ গুণবোৰ আৰু কেনেকুৱা এই গুণবোৰ তাৰ বিষয়ে আজি ভিডিঅ'টোত ক'ম লগতে কম যে কোনটো ৰত্ন ললে আপোনালোকৰ বহুত বেছি লাভ হ'ব পাৰে লগতে কম যে আপোনালোক কেনেকুৱা নেচাৰৰ আপোনালোকৰ ৰাশিৰ অধিপতি কোন এই সকলো কথা আজি ডিটেইলছত আপোনালোকক কম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিব কাৰণ যদি আপোনালোকে সাবস্ক্ৰাইব নকৰে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তাত আহি নাথাকে গতিকে তলত যিটো সাবস্ক্ৰাইব বুলি লিখা আছে সেই তাতে ক্লিক কৰি দিয়ক আপুনি এতিয়া ৰাশি চক্ৰৰ যিটো ৰাশি চক্ৰ আছে সেই ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশিটো হৈছে বৃষভ ৰাশি আমাৰ যিটো মুখৰ গঠন যিটো চকু আমাৰ মেইনলি সো এই বস্তুখিনি দেখুৱাই 2 নম্বৰ ৰাশিয়ে গতিকে আপোনালোকৰ কেনেকুৱা হ'ব পোন প্ৰথমতে আপোনালোকৰ চকুৰ যিটো গঠন চকুৰ গঠনটো বেলেগৰ তুলনাত বহুত বেছি ধুনীয়া সকলোতকৈ ধুনীয়া আপোনালোকৰ চকুজুৰি যদি আপোনালোকে লক্ষ্য কৰা নাই কেতিয়াবা এবাৰ হলেও আপোনালোকে এবাৰ আইনাত চাই চাওক আৰু বেলেগকো আপুনি সুধক বা কোনোবাই হয়তো কমপ্লিমেণ্টটো বেছিকৈ পায় কাৰণ আপোনালোকৰ পোন প্ৰথমতে 2 নম্বৰ ৰাশি দ্বিতীয়তে আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ যেহেতু আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰ গতিকে আপোনালোকে কিন্তু কমেণ্টত ওম শুক্ৰায় নমঃ বুলি লিখি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব শুক্ৰ যেহেতু আপোনালোকৰ ৰাশিৰ স্বামী গতিকে এট্ৰেকশ্যন পাৱাৰ বহুত বেছি আপোনালোকৰ বেলেগে বহুত সোনকালে এট্ৰেক্ট হয় আপোনালোকৰ লগত লাক্সাৰীৰ প্ৰতীক যেহেতু শুক্ৰ গতিকে লাক্সাৰী বস্তুৰ প্ৰতিও এটা ইণ্টাৰেষ্ট আপোনালোকৰ আছে সৰুতে হওক বা কিছুমান ইউনিক বস্তুৰ প্ৰতি যিটো ইণ্টাৰেষ্ট সেইটো আপোনালোকৰ অলপ বেছি থাকে সৰুতে দেখিবলৈ পাব সৰু ল'ৰা ছোৱালী যদি বৃষভ ৰাশিৰ আছে কোনোবা সি কি কৰিব যদি এলা পেচা কিবা বস্তু দিয়ে নালাগে মোক নালাগে সো তেনেকুৱা ধৰণৰ আপোনালোকৰো পছন্দবোৰ বহুত হাই লেভেলৰ পাৰফিউম লগাই সাধাৰণতে আপোনালোকে বহুত বেছি ভাল পায় বডিটো আপোনালোকৰ যেনেই নহওক দেখাত আপোনালোকৰ দেহটো যেনেই নহওক কিন্তু চকুৰ গঠনটো বহুত বেছি ভাল চকুৰ গঠন আপোনালোকৰ ভালে থাকিবই লগতে আপোনালোকৰ স্থিৰ ৰাখি মই কৈছোৱে ষ্টেবিলিটি বহুত আছে স্থিৰ ৰাখি যেহেতু ষ্টেবিলিটি আপোনালোকৰ বহুত আছে কোনোবাই আগত আহি যি টি কথা যদি কৈও দিয়ে আপোনালোকে অলপ শান্ত হৈ শুনিবলৈ আপোনালোকৰ ধৈৰ্য অলপ হ'লেও আছে বেলেগ কিছুমান ৰাখি থাকে নহয় যে খপককৈ আহিল কিবা এটা কথা ক'লে যি টি মুখেদি কৈ দিলে সো আপোনালোক তেনেকুৱা নহয় আপোনালোকৰ এটা ধৈৰ্য আছে এটা ষ্টেবিলিটি আছে খং যেতিয়া উঠে তেতিয়া আপোনালোকক ৰখাব নোৱাৰি কিন্তু অনবৰত কিবা কিবি কৈ থকা তেনে ধৰণৰ স্বভাৱ আপোনালোকৰ একেবাৰে নাই এতিয়া যাও আপোনালোকৰ 3 নম্বৰ ঘৰত সো আপোনালোকৰ 3 নম্বৰ ঘৰৰ স্বামী কোন 3 নম্বৰ ঘৰৰ স্বামী হৈছে চন্দ্ৰমা আৰু 4 নম্বৰ ঘৰৰ স্বামী হৈছে সূৰ্য গতিকে 4 নম্বৰ ঘৰটো মাতৃৰ ঘৰ গতিকে মাতৃৰ লগত কেতিয়াবা সৰু কথাতে সংঘাত হৈ থাকিব আপোনালোকৰ সৰু কথাতে সংঘাত এই সৰু খুটি নাতি সো তেনেকুৱা ধৰণৰ আপোনালোকৰ লাগি থাকিব ইয়াৰ উপৰি কিন্তু প্ৰেমো কিন্তু মাতৃৰ প্ৰতি আপোনালোকৰ বহুত বেছি লগতে 5 নম্বৰ ঘৰটো যদি চাবলৈ যাওঁ 5 নম্বৰ ঘৰৰ স্বামী হৈছে বুধ আপোনালোকৰ 5 নম্বৰ ঘৰৰ স্বামী বুধ কিন্তু তাৰে আগতে 5 নম্বৰ ঘৰৰ কথাটো কম কিন্তু তাৰে আগতে এবাৰ কওক যে মই আগৰ এই বস্তুবোৰ যিবোৰ ক'লো যেনে আপোনালোকৰ চকুৰ গঠনটো বহুত ধুনীয়া যেনে আপোনালোকৰ নেচাৰটো কেনেকুৱা যে আপোনালোকে খং তৎক্ষণাত উঠি নাযায় আপোনালোকে এটা ষ্টেবিলিটিৰ থ্ৰু দি অলপ ষ্টেবল হৈ আগৰ মানুহজনৰ কথা শুনিবলৈ আপোনালোকৰ অলপ ধৈৰ্য আছে সো এনেকুৱা যিবোৰ কথা মই আগতে ক'লো আপোনালোকৰ ৰাশি আৰু ৰাশিৰ অধিপতিৰ হিচাপত এইবোৰ কথা আপোনালোকৰ যিবোৰ মই ক'লো মিলিছে নে নাই এবাৰ কমেণ্টত আপোনালোকে নিশ্চয়কৈ লিখি কওক তেতিয়াহে মোৰ মনটোত ভাল লাগিব যে মই যিবোৰ কথা কৈছো সেইবোৰ মিলে বা মই ভালদৰে এষ্ট্ৰলজি পঢ়িব পাৰিছো গতিকে মোৰো ভাল লাগিব এবাৰ আপোনালোকে নিশ্চয়কৈ কওক আপোনালোকে
ঠিক আছে, এতিয়া 5 নম্বৰ ঘৰটো আহো। 5 নম্বৰ ঘৰৰ স্বামীও বুধ আপোনালোকৰ, ঠিক আছে। গতিকে কিবা এটা বস্তু ঘপককৈ বুজি পোৱাৰ ক্ষমতা, ঘপককৈ কিবা এটা বস্তু কেটচ কৰি লোৱাৰ ক্ষমতা আপোনালোকৰ আছে। মাইণ্ডটোও বহুত বেছি শ্বাৰ্প, বুদ্ধিমত্তাও বহুত বেছি ষ্ট্ৰং, কাৰণ 5th হাউচত বুধ আছে। বুধ কমিউনিকেশ্যনৰ প্ৰতীক, মই কৈছোৱে ইতিমধ্যে। ইয়াৰ উপৰি বৃষভ ৰাশিৰ যি মানুহ, যি মেণ্টেলিটি আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সাধাৰণতে বৃষভ ৰাশিৰ মানুহ বহুত বেছি ভাল হয়, কিন্তু পঢ়া শুনাই হওক একদম ডিটেইলছত সদায় জন্মকুণ্ডলীৰ থ্ৰুদিহে চাব লাগে। এতিয়া আমি 7ম ঘৰলৈ আহো। 7ম ঘৰটো কিহৰ? বিবাহৰ ঘৰ, মেৰিজ লাইফৰ ঘৰ, ৰিলেশ্যনশ্বিপৰ ঘৰ। গতিকে 7ম ঘৰত কি বহি আছে? মংগল। যেতিয়া আপোনালোকৰ 7ম ঘৰত মংগল বহি আছে, এতিয়া ৰিলেশ্যনশ্বিপত যেতিয়া আপুনি আহে, যাৰে লগত নাহক কিয়, তেওঁৰ ক্ষেত্ৰত কি যে আপোনাৰ যিজন স্পাউচ হ'ব বা আপোনাৰ যিজন গাৰ্লফ্ৰেণ্ড হ'ব, চঞ্চলতা আপোনাৰ কৰি বহুত বেছি থাকিব তেখেতৰ। আৰু আপুনিতো নৰ্মেলি ষ্টেবলে থাকিব, কিন্তু তেখেতৰ অলপ চঞ্চলতা বেছি থাকিব। ইয়াৰ উপৰি আপুনি বহুত বুদ্ধিয়ক, সেইটো কথা ময়ো জানো, কিন্তু যাৰ লগত ৰিলেশ্যনশ্বিপত আপুনি আহিব, তেওঁৰ অলপ দুই স্বভাৱৰ এটা মন থাকিব। কেতিয়াবা কি যে কেতিয়াবা কিবা এটা কথা ভাবিব, কেতিয়াবা কিবা এটা কথা ক'ব। গতিকে অলপ কম্প্ৰমাইজ কৰি চলিব লাগিব। আৰু আপোনালোকৰ এনে লাগিব যে নেচাৰটো বহুত ডিফাৰেণ্ট, আপোনাৰ তুলনাত তেখেতৰ নেচাৰটো বহুত বেছি ডিফাৰেণ্ট, দুয়োৰে নেচাৰৰ অলপ পৃথকতা আছে। গতিকে ভাইব কিন্তু বহুত বেছি ভাল থাকিব। মই এইটো কোৱা নাই যে প্ৰেম নাথাকিব, মই এইটো কোৱা নাই যে মৰম চেনেহ নাথাকিব, কিন্তু অলপ নেচাৰটো ডিফাৰেণ্ট আপোনালোকে উপলব্ধি কৰিব পাৰিব। এতিয়া কথাটো হৈছে যে মন সলনি হোৱা স্বভাৱ আপোনালোকৰো বহুত বেছি থাকে, কিয়নো আপোনালোক বৃষভ ৰাশিৰ। মন সলনি হোৱা স্বভাৱ বহুত বেছি থাকে, মুড চুইংছ আপোনালোকৰ বহুত বেছি থাকে। কিবা এটা ভাবি আছে, আজি কিবা এটা প্লেনিং কৰি আছে, কালি এনেকুৱা লাগিব যে এইটো কাম নাই, এইটো প্লেনিং মই কৰি লাভ নাই, বেলেগ এটা কথাৰ ফালে যাওঁ, এনেধৰণে কৰোঁ। 2 দিন পাছত সেইটোও বেলেগ হ'ব, 2 দিন পাছত বেলেগ এটা ভাবিব। চ' তেনেকুৱা ধৰণৰ আপোনালোকৰ এটা নেচাৰ আছে। গতিকে কথাটো হৈছে যে এইবোৰ ক্ষেত্ৰত পাৰিলে আপোনালোকে অলপ ধ্যান দি চলক, তেতিয়াহে আপোনালোকৰ বহুত বেছি ভাল হ'ব ফিউচাৰতো। আৰু কথাটো হৈছে যে আপুনি যিজন লাইফ পাৰ্টনাৰ পাব বা আপুনি যিজন লাইফ পাৰ্টনাৰ পাইছে, বহুত বিবাহিত মানুহে চাই আছে মোৰ ভিডিঅ'টো। গতিকে লাইফ পাৰ্টনাৰজনৰ যিহেতু মংগল আপোনাৰ 7ম ঘৰত আছে, মংগল কি? মংগল এটা ফায়াৰী প্লেনেট, ফায়াৰী মানে জুই, অগ্নি। গতিকে মংগল যিহেতু 7ম ঘৰত আছে, গতিকে যিজন লাইফ পাৰ্টনাৰ পাব, এগ্ৰেছন আপোনাৰ তুলনাত অলপ বেছি থাকিব, খং আপোনাৰ তুলনাত অলপ বেছি হ'ব পাৰে কেতিয়াবা কেতিয়াবা সৰু সৰু কথাতে। গতিকে অলপ কম্প্ৰমাইজ কৰি চলিব লাগিব। ভালদৰে চলিলে, ভালদৰে মানে কাজিয়া পেচাৰ নোহোৱাকৈ চলিব পাৰিব। আৰু কথাটো হৈছে যে আপোনালোকৰ ভাগ্যৰ স্বামী, ঠিক আছে, আপোনালোকৰ যিটো ভাগ্যৰ স্বামী সেইটো হৈছে শনি। শনি ভাগ্যৰ স্বামী হোৱাৰ লগে লগে কি হ'ল যে শনিয়ে কি বিচাৰে মানুহক? শনিয়ে এইটো বিচাৰে যে কৰ্মৰ থ্ৰুদিহে সফলতা পাওক, ভাগ্যৰ থ্ৰুদি নহয়। ভাগ্যৰ থ্ৰুদি শনিয়ে কেতিয়াও সফলতা নিদিয়ে আপোনালোকক। লাক বহুত ক্ষেত্ৰত কমাই দিয়ে, আপোনাক কেনেকুৱা কৰি দিয়ে যে আপুনি কৰ্ম কৰক। আপুনি যেতিয়া কৰ্ম কৰিব, তেতিয়া আপোনালোকৰ ভাগ্য উদয় হ'ব, কাৰণ আপোনাৰ 10 নম্বৰ ঘৰৰ স্বামীও শনি। আৰু কথাটো হৈছে যে এইখিনিয়ে কথা আপোনালোকৰ ডিটেইলছত। আৰু কথাটো হৈছে যে আপোনালোকৰ ৰত্নৰ কথা কৈছিলো মই। এতিয়া ৰত্নটো আপোনালোকৰ পুখৰাজ, ঠিক আছে, পুখৰাজ ৰত্নটো আপোনালোকে পিন্ধিব পাৰে, কিন্তু পুখৰাজ অৰিজিনেল 30,000 পৰা 1 লাখৰ ভিতৰত পায় আপোনালোকে, ঠিক আছে। যিটো অৰিজিনেল পুখৰাজ 30,000ৰ তলত আপোনালোকে অৰিজিনেল পুখৰাজ কেতিয়াও নাপায়। কিন্তু আপোনালোকে যদি পুখৰাজ পিন্ধিব নোৱাৰে, তেতিয়া আপোনালোকে কি ৰত্ন পিন্ধিব পাৰে, যিটো কম দামৰ হয় আৰু উপৰত্ন বুলি কোৱা হয় এইটো হৈছে লেপিছ লাজুলি। লেপিছ লাজুলি আপোনালোকে পিন্ধিব পাৰে, শনিৰ বাবে মেইনলি কাম কৰিব, যিটো ভাগ্য উদয়ৰ বাবে। লেপিছ লাজুলিৰ প্ৰাইচ আপোনালোকৰ 2800-2900 টকাত পাব। মই দেখাই দিওঁ লেপিছ লাজুলি কেনেকুৱা, আপোনালোকৰ যদি দেখি পোৱা নাই। লেপিছ লাজুলি ৰত্নটো হৈছে এনেকুৱা, এইটো লেপিছ লাজুলি ৰত্ন। মই ভালদৰে দেখাই দিব, স্ক্ৰীনত মই ফটো দি দিম ইয়াৰে। আৰু এইটো ৰত্ন যদি আপোনালোকে পিন্ধিব পাৰে, 2800-2900 পাব, বেলেগত কিন্তু অলপ বেছি হ'ব পাৰে। আৰু অৰিজিনেল ৰত্নহে সদায় ল'ব, আৰু এইটো উপৰত্ন হয়, ঠিক আছে। আৰু এইটো ল'লে কি হ'ব, শনি, ৰাহু, কেতু তিনিওটাৰ বাবে কাম কৰিব মেইনলি। ইয়াৰ উপৰি কথাটো হৈছে যে যদি আপোনালোকে নিজৰ কুণ্ডলীৰ বিশ্লেষণ মোৰ তাত কৰিব বিচাৰিছে,
বহুতে মোক কৈ থাকে যে দাদা চাই দিয়ক, মই ফ্ৰীতে কেতিয়াও চাই নিদিওঁ আৰু মোৰ ফিজ আছে 250 টকা লওঁ। নৰ্মেলিতো মই 500 টকাই লওঁ, কিন্তু আপোনালোকৰ বাবে আপোনালোক যেতিয়া আহে মোৰ, যিহেতু আপোনালোক ছাবস্ক্ৰাইবাৰ, গতিকে 250 টকাতে চাই দিওঁ। গতিকে যদি চাব বিচাৰিছে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। বৰ্তমান ভিডিঅ'টো এইখিনি কৈয়ে শেষ কৰি লওঁ। আৰু কথাটো হৈছে যে আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয়কৈ জনাব। আৰু যদি আপোনালোকে মোক লগ কৰিব বিচাৰিছে তেতিয়াহ'লে নলবাৰীত মোক লগ পাব, জাপাৰকুছিত। আৰু যদি এনেধৰণে আগত দেখুৱাৰ ধৰণে কুণ্ডলীৰ বিশ্লেষণ কৰাব বিচাৰিছে তেতিয়াও আপোনালোকে হোৱাটছএপৰ থ্ৰুদি মোক কণ্টেক্ট কৰিব পাৰে। ফোন নালাগিব পাৰে, এইটো নম্বৰত মোৰ কেতিয়াবা মই বন্ধ কৰি থৈ দিওঁ ফোন, কাৰণ বহুত ফোন আহি থাকে দিনটোত, 10, 20, 30টা বহুত ফোন আহে। সকলোৰে ফোন মই ধৰিব নিশ্চয়কৈ নোৱাৰিম।